Hello friends, welcome জনাইছো আপোনালোকক। আজি আমি আপোনালোক জনাম SSA ৰ কিছুদিন আগতে ওলোৱা ভ্যাকেন্সিৰ এক্সাম ডেট কেতিয়া হ'ব আৰু ইয়াৰ এডমিট সমূহ আপোনালোকে কেনেকৈ কালেক্ট কৰিব পাৰিব তাৰ বিষয়ে সবিশেষ এই ভিডিঅ'টিত। SSA ৰ কিছুদিন আগতে পোষ্ট ওলাইছিলে ডিস্ট্ৰিক্ট EDP ইয়াৰে mark for written test and duration 80 marks এক্সামত আহিব 80 মার্কসৰ পেপাৰখন হ'ব। সিলেবাস ইয়াতে দিছে জেনাৰেল নলেজ 15 মার্কস, জেনারেল ইংলিশ 15 মার্কস, কম্পিউটার 50 মার্কস, ডেট এন্ড টাইম অফ রিটেন এক্সাম 23 February 2019, টাইম 10 AM to 12 noon। 23 ফেব্ৰুৱাৰীত এক্সাম হ'ব আৰু 10 বজাৰ পৰা 12 বজালৈকে সময়সীমা আছে। 2 নম্বৰ পোষ্ট আছিলে ব্লক EDP ইয়াৰে মাৰ্ক ফৰ ৰিটেন টেষ্ট এণ্ড ডিউৰেশ্যন 80 মাৰ্কসৰ পেপাৰ হ'ব। টাইম আছে 2 hours। সিলেবাস কি আহিব ইয়াতে দিছে উল্লেখ কৰিছে জেনাৰেল নলেজৰ পৰা আহিব 15 মাৰ্কস, জেনাৰেল ইংলিশ 15 মাৰ্কস, কম্পিউটাৰ 50 মাৰ্কস। ডেট এণ্ড টাইম এক্সাম হ'ল ইয়াৰে 23 ফেব্ৰুৱাৰী 2019, টাইম 2 বজাৰ পৰা 4 বজালৈ। ডিস্ট্ৰিক্ট প্ৰগ্ৰামাৰ মাৰ্ক ফৰ ৰিটেন টেষ্ট ইয়াতে টোটেল ৰিটেন টেষ্টৰ মাৰ্ক 80 মাৰ্কস, টাইম 2 hours। সিলেবাস দিছে ইয়াতে জেনাৰেল নলেজৰ পৰা আহিব 20 মাৰ্কস, ডাটাবেছ মেনেজমেণ্টৰ পৰা 30 মাৰ্কস, নেটৱৰ্কিঙৰ পৰা 30 মাৰ্কস। ডেট এণ্ড টাইম অফ ৰিটেন এক্সাম 24 ফেব্ৰুৱাৰী 2019, 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াৰে এক্সাম হ'ব। টাইম সময়সীমা আছে ইয়াতে 10 AM পৰা 12 noonলৈ, 10 বজাৰ পৰা 12 বজালৈ। 4 নম্বৰ পোষ্ট আছিলে ব্লক MIS কোঅৰ্ডিনেটৰ ইয়াৰে ৰিটেন টেষ্টৰ এক্সামৰ মাৰ্কস হৈছে 80 মাৰ্কস, টাইম 2 hours। ইয়াৰে সিলেবাসসমূহ কৈ দিছোঁ কি আহিব জেনাৰেল নলেজৰ পৰা আহিব 20 মাৰ্কস, ডাটাবেছ মেনেজমেণ্টৰ পৰা আহিব 30 মাৰ্কস, নেটৱৰ্কিঙৰ পৰা আহিব 30 মাৰ্কস। এক্সাম হ'ব ইয়াৰে 24 ফেব্ৰুৱাৰী 2019, টাইম 2 PM to 4 PM। 24 তাৰিখে হ'ব এক্সাম 2 বজাৰ পৰা 4 বজালৈকে। আৰু ইয়াতে তলত উল্লেখ কৰিছে ৰিজাল্ট এইসমূহ এক্সামসমূহৰ ৰিজাল্ট দিব 27 ফেব্ৰুৱাৰী তাৰিখে আৰু ইয়াৰে আপোনালোকৰ ৱেবছাইটত উপলব্ধ হ'ব। ৰিজাল্টসমূহ আপোনালোকে ৱেবছাইটত গৈ পেলাইও চাব পাৰে। ৱেবছাইটটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ পেলাই আপোনালোকে যেতিয়া ৰিজাল্ট দিব তেতিয়া আপোনালোকে চাব পাৰিব। লগতে এডমিটসমূহ আপোনালোকে কেনেকৈ পাব সেই বিষয়ে মই ইয়াত সবিশেষ কৈ দিছোঁ। The shortlist candidates are requested to download the admit card from the SSA website www.assam.gov.in 15/02/2019 onwards. The venue of written test will be mentioned in the admit card. যিসমূহ কেণ্ডিডেট shortlisted candidate হ'ব তেওঁলোকৰ এডমিট কাৰ্ডসমূহ 15 ফেব্ৰুৱাৰী তাৰিখে ইয়াতে ৱেবছাইটটো দি দিছে। সেই ৱেবছাইটত গৈ পেলাই আপোনালোকে ৱেবছাইটটো ইয়াতে আছে, এইটো ৱেবছাইটত গৈ পেলাই আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। ইয়াৰে ভেনু ক'ত হ'ব এক্সাম সেই বিষয়েও ইয়াতে আপোনালোকৰ ভেনুটো এডমিট কাৰ্ডখনত উল্লেখ থাকিব, সেইমতে আপোনালোকে য'ত হয় তাতে এক্সামটো দিব যাব। লগতে ইয়াতে উল্লেখ কৰিছে দ্য ডিউৰেশ্যন অফ ৰিটেন টেষ্ট উইল বি 2 hours, 2 ঘণ্টা হ'ব সময় এক্সামৰ। Candidates have to produce any photo identity card like voter ID, PAN card, etc. before the invigilator along with admit card। আৰু এক্সাম দিব আহোঁতে আপোনালোকৰ লগত এটা ID proof লগত আনিব লাগিব, লাইক ভোটাৰ ID বা পান কাৰ্ড হ'লেও হ'ব। নেক্সট আছে আপোনাৰ নেক্সট পইণ্টটো কেণ্ডিডেটছ শুড ব্ৰিং ব্লেক বল পইণ্ট পেন অনলি। কেণ্ডিডেটছসমূহে কলা চাহীৰ কলম আনিব লাগিব লগত লৈ পেলাই। এইখিনিয়ে সবিশেষ এই ভিডিঅ'টোত উল্লেখ কৰা হ'ল।
ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।